Hello everyone, আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটা নতুন ভিডিঅলৈ। আজি মই আপোনালোকক কম যে কেনেকৈ আপোনালোকে আপোনাৰ স্মাৰ্টফোনটোৰ স্ক্ৰিনখন সম্পূৰ্ণৰূপে ডাৰ্ক মোডলৈ কনভাৰ্ট কৰিব। যদি আপুনি এই বিষয়ে জানিব বিচাৰিছে তেনেহলে অনুগ্ৰহ কৰি মোৰ ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব। মই যতীন শইকীয়া আৰু আপোনালোকে চাই আছে মোৰ চেনেল টেকনিক্যাল সহায়। ফ্ৰেণ্ডছ, ডাৰ্ক মোডৰ বিষয়টো আমি সকলোৱে শুনিছো। আজিৰ তাৰিখত যদি আমি প্ৰতিটো ডিভাইচৰ ডিসপ্লেৰ কথা কওঁ তেনেহলে আজিকালি ডিসপ্লেবিলাক হৈছে সম্পূৰ্ণৰূপে ব্ৰাইট, কালাৰফুল আৰু চকমকাই থকা মানে সকলো পিনৰ পৰা একোখন মডাৰ্ণ ষ্টাইল ডিসপ্লে হয়। কিন্তু অসুবিধাৰ সৃষ্টি হয় তেতিয়াহে যেতিয়া নেকি আমি সেই ডিভাইসটোক বা আপোনাৰ স্মাৰ্টফোনটোক যেতিয়া আপুনি যিকোনো এটা কামত বহুত দেৰিলৈকে যিকোনো এটা অন্ধকাৰ পৰিবেশত তাক ব্যৱহাৰ কৰে। সেইটো সময়ত আপোনাৰ ডিসপ্লেখন যিখনে কি আপোনাৰ দিনৰ ভাগত আপোনাৰ সকলোতকৈ কালাৰফুল, ব্ৰাইট আৰু আপোনাৰ ফেভাৰিট যেন লাগে, সেই একেখন ডিসপ্লে আপোনাৰ ৰাতিৰ ভাগত আপোনাৰ ফেভাৰত হৈ কাম নকৰে। যেতিয়া নেকি আপুনি তাক যিকোনো এটা অন্ধকাৰ পৰিবেশত সোমাই তাক আপুনি ব্যৱহাৰ কৰে, লাগিলে সি যিকোনো স্মাৰ্টফোনৰ ডিসপ্লে হওক নাইবা আপোনাৰ টিভি স্ক্ৰিনে হওক নাইবা ল্যাপটপৰ ডিসপ্লে হওক, যিহেতু নিশাৰ ভাগত আপুনি এটা অন্ধকাৰ পৰিবেশৰ মাজত থাকি আপুনি তাক ব্যৱহাৰ কৰে, যিহেতু আপোনাৰ গোটেই চৌপাশ এন্ধাৰ থাকে, গতিকে দিনৰ তুলনাত আপোনাৰ ৰাতিৰ ভাগত আপোনাৰ মোবাইলৰ ডিসপ্লে স্ক্ৰিনখন আৰু বেছি উজ্জ্বল হয় আৰু হি বহুত বেছি পৰিমাণে তীক্ষ্ণ ৰশ্মি আপোনাৰ চকুলৈ বিকিৰণ কৰে। এই ক্ষেত্ৰত বহু কিছুমান আপোনাৰ স্মাৰ্টফোন ডিভাইচত নাইট মোডকে ধৰি গ্লো লাইট এনেকুৱা নানান ধৰণৰ ফিচাৰ্ছ দেখিবলৈ পোৱা যায়। কিন্তু তাৰ পিছতো আপুনি যেতিয়া বহুত দেৰিলৈকে ৰাতি তাক ব্যৱহাৰ কৰে, ই আপোনাৰ চকুৰ ৰেটিনাত যথেষ্ট ধৰণে প্ৰভাৱ পেলায়। মই এটা এক্সাম্পল দিছো, আপুনি যেতিয়া ৰাতি এমুঠি খাই শুবৰ কাৰণে আপুনি বিছনাত পৰে আৰু ভাবে যে মই 5-10 মিনিট মোবাইলত কিছুমান এটা ইম্পৰ্টেন্ট টপিক চাম আৰু তাৰ পিছত মই শুই যাম। কিন্তু আপোনাৰ মোবাইলটো আপোনাৰ চকুলৈ ঠেলি থকা তীক্ষ্ণ ৰশ্মিৰ কাৰণে আপোনাৰ চকুৰ টোপনি কাঢ়ি লৈ যায় আৰু সেই 5 বা 10 মিনিটে কেতিয়াবা আপোনাৰ 2-3 ঘণ্টা পৰ্যন্ত আপোনাক উজাগৰে থাকিবলৈ বাধ্য কৰায়। কাৰণ নিশাৰ সময়ত যেতিয়া আপুনি মোবাইল ফোনটো এনেকৈ মুখৰ সন্মুখত লৈ তাক ব্যৱহাৰ কৰে, সি বহুত বেছি পৰিমাণে আপোনাৰ চকুলৈ তাৰ তীক্ষ্ণ ৰশ্মি বিকিৰণ কৰে আৰু তাৰ কাৰণে আপোনাৰ বডিটোৱে ভাবে যে বৰ্তমান ৰাতিৰ সময় নে দিনৰ সময়। আপোনাৰ বডিটো কনফিউজ হৈ যায়, যাৰ কাৰণে নেকি আপোনাৰ চকুলৈ সম্পূৰ্ণৰূপে টোপনি নাহে। এই ক্ষেত্ৰত নাইট মোড বা যি নাইট মোডত আছে গ্লো লাইট, সেই গ্লো লাইটে কিছু পৰিমাণে আপোনাৰ অসুবিধাৰ পৰা সকাহ দিয়ে। যিহেতু গ্লো লাইটে আপোনাৰ ডিসপ্লে স্ক্ৰিনৰ যিটো স্ক্ৰিন টোন তাক কিছু পৰিমাণে ৱাৰ্ম লেভেললৈ লৈ যায় আৰু তাৰ কাৰণে আপোনাৰ এটা য়েলো যেন ফিল দিয়ে। তথাপিও এই যিটো হোৱাইট স্ক্ৰিনৰ অসুবিধা এই নাইট মোড বা গ্লো লাইটে সম্পূৰ্ণৰূপে শেষ নকৰে। মই কোৱা কথাটোৰ মিনিংটো হ'ল এইটোৱে যে যদি বৰ্তমান সময়ত আপুনি নাইট মোড ইউজ কৰি আছে বা আপোনাৰ স্মাৰ্টফোনটোত যদি ডাৰ্ক মোড ফিচাৰ্ছটো এভেইলেবল আছে, তেনেহলে আপুনি নাইট মোডটো বাদ দি আপুনি ডাৰ্ক মোডটো ব্যৱহাৰ কৰক। যাৰ কাৰণে নেকি আপুনি নাইট মোডটো ব্যৱহাৰ কৰি যিমানখিনি ৰিলেক্স ফিল কৰিছিল, আপুনি ডাৰ্ক মোডটো যদি ব্যৱহাৰ কৰে তাতকৈ বহুত বেছি পৰিমাণে আপোনাৰ চকু জৰিয়ে ৰিলেক্স ফিল কৰিব বা আপোনাৰ স্কিনৰ যিটো তীক্ষ্ণ ৰশ্মিৰ প্ৰভাৱ বা তাৰ যি সাইড এফেক্ট, সেই সাইড এফেক্টে আপোনাৰ চকুজুৰিৰ ওপৰত কোনো ধৰণৰ ক্ৰিয়া নকৰিব। আপোনাৰ মোবাইলৰ হোৱাইট কালাৰৰ যি হাৰ্মফুল ৰেজ, সেই হাৰ্মফুল ৰেজে অকল আপোনাৰ চকুজুৰিৰ ওপৰতে প্ৰভাৱ নেপেলায়, ইভেন আপোনাৰ বেটাৰীটোৰ ওপৰতো যথেষ্ট ধৰণে প্ৰভাৱ পেলায়। কাৰণ হোৱাইট কালাৰে আপোনাৰ জোখতকৈ বেছি অতিৰিক্ত বেটাৰী কনজিউম কৰে। ইয়াৰ উপৰিও আপুনি যেতিয়া ফোনটো বহুত দেৰি চলাই থাকোঁতে আপোনাৰ মোবাইলটো যি হিট হয়, তাত যি হিট জেনেৰেট হয়, সেই হিট জেনেৰেটৰ বহুত বেছি পৰিমাণে ইনক্ৰিজ কৰে আপোনাৰ এই হোৱাইট কালাৰ স্ক্ৰিনে। যাৰ কাৰণে নেকি বহু ব্যক্তিয়ে তেওঁলোকৰ স্মাৰ্টফোন ডিভাইচত আল্ট্ৰা পাৱাৰ সেভিং মোড বা ডাৰ্ক থিম ব্যৱহাৰ কৰে। আজি এই ভিডিঅ'টোত মই আপোনালোকক বুজাম যে কেনেদৰে আপোনালোকে আপোনালোকৰ স্মাৰ্টফোন ডিভাইচত ডাৰ্ক মোড এনেবল কৰিব, যাৰ জৰিয়তে নেকি আপোনাৰ চকুযোগী ষ্টেজৰ পৰা সকাহ দিয়াৰ লগতে আপোনাৰ যি মোবাইলৰ বেটাৰী তাৰ বেটাৰী লাইফটো ইনক্ৰিজ কৰিব পাৰিব আৰু বহুত দেৰি মোবাইল চলোৱাৰ ফলত যি আপোনাৰ মোবাইলত হিট জেনেৰেট হয়, সেই হিট জেনেৰেটটো কণ্ট্ৰল কৰিব পাৰিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহলে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই তাত থকা অল অপশ্যনটো সিলেক্ট কৰি ৰাখিব, যাতে ইন ফিউচাৰ মই আপলোড কৰিবলগীয়া যিকোনো টেকনিকেল ৰিলেটেড ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে আপোনাৰ ইনবক্সত উপলব্ধ হয়। তেনেহলে বলক অকণো সময় নষ্ট কৰি পোনে পোনে আপোনালোকক লৈ যাম মোৰ মোবাইলৰ স্ক্ৰিনলৈ আৰু তাত গৈ আপোনালোকক দেখুৱাওঁ যে একচুৱেলি ডাৰ্ক মোডটো দেখিবলৈ কেনেকুৱা আৰু তাৰ কাৰণে আপোনাৰ কি কি সুবিধা হ'ব পাৰে। এইখন আছে চিম্পলি মোৰ মোবাইলৰ এখন মেনু। এই মেনুৰ পৰা আপুনি ফৰ এক্সাম্পল যিকোনো এটা যদি এপ্লিকেশ্যন খোলে, মই ফাইল মেনেজাৰটো খুলি দেখিছোঁ, ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াৰ স্ক্ৰিনখনৰ যিবিলাক এলিমেণ্ট আছে বৰ্তমান সময়ত গোটেই এলিমেণ্টখিনি বৰ্তমান হোৱাইট হৈ আছে। দেখিবলৈ পাইছে এই টেক্সটবিলাক ব্লেক কালাৰত আছে আৰু বাকী আপোনাৰ স্ক্ৰিনৰ যোনটো পৰ্চন আছে, মই এই পৰ্চনখিনিৰ কথা কৈছোঁ, এই গোটেই পৰ্চনখিনি হোৱাইট হৈ আছে।
এই হোৱাইট পোৰ্চনখিনিৰ কাৰণে যেতিয়া আপুনি নিশাৰ ভাগত যিকোনো এটা টপিকৰ ওপৰত আপুনি মোবাইলটো স্ক্ৰলিং কৰি থাকে বা কিবা এটা টপিক আপুনি ব্ৰাউজ কৰি থাকে ইণ্টাৰনেটত হওক বা আপুনি ফাইল মেনেজাৰত হওক বা যিকোনো মই যে নোটপেডটো খুলি দেখাইছোঁ এই নোটপেডত যদি আপুনি কিবা এটা বস্তু টাইপ কৰে ছেভ কৰিবৰ কাৰণে আপোনাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আপোনাৰ চকুজুৰিক যথেষ্ট এটা ষ্ট্ৰেছ দিয়ে আপোনাৰ এই হোৱাইট পোৰ্চনটোৱে ফৰ এক্সাম্পল মই এতিয়া কেলেণ্ডাৰখনকে খুলি চাইছোঁ দেখিছে কেলেণ্ডাৰখনৰ গোটেই তাৰ যোনটো স্ক্ৰীনৰ পোৰ্চন আছে গোটেই পোৰ্চনখিনি হোৱাইট হৈ আছে মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে কেনেকৈ কি প্ৰকাৰে আপুনি ডাৰ্ক স্ক্ৰীন ইনেবল কৰি আপুনি এই হোৱাইট পোৰ্চনখিনি আপোনাৰ মোবাইলৰ পৰা নাইকিয়া কৰি আপোনাৰ চকুজুৰিক ষ্টেচৰ পৰা সকাহ দিব পাৰে তাৰ কাৰণে আপুনি চিম্পলি ছেটিংটো খুলিব আৰু তাত গৈ ডিছপ্লে অপশ্যনত গৈ আপুনি ইয়াত চিম্পলি দেখিব ডাৰ্ক মোড অপশ্যনত গৈ আপুনি চিম্পলি তাক ডাৰ্ক মোডটো অন কৰিব ডাৰ্ক মোড অন কৰাৰ লগে লগে দেখিলে মোৰ মোবাইলৰ যিখিনি আদাৰ্ছ পোৰ্চন আছে সেই পোৰ্চনখিনি মোৰ ব্লেক হৈ গ'ল আৰু বাকী যিখিনি আছে মোৰ টেক্সট এলিমেণ্ট বা অন্য কিছুমান এই পোৰ্চনটো দেখি গৈছে আদাৰ্ছ এলিমেণ্ট সেই গোটেইখিনি আপোনাৰ বৰ্তমান সময়ত মোৰ হোৱাইট হৈ গৈছে বা নৰ্মেল পোৰ্চনত সি ৰাখিছে ইয়াক আপুনি শিডিউলো কৰিব পাৰে শিডিউল মানে হৈছে আপুনি কিমানখিনিৰ পৰা কিমানখিনি সময়ৰ ভিতৰত তাক আপুনি ব্লেক কৰি ৰাখিব বিচাৰিছে বা কিমানখিনিৰ পৰা কিমানখিনি সময়ৰ ভিতৰত তাক আপুনি ডাৰ্ক কৰি ৰাখিব বিচাৰিছে তাৰ কাৰণে এই শিডিউল অপশ্যনটো দিয়া হৈছে ধৰি লওক আপুনি ৰাতিপুৱা 6 বজাৰ পৰা ধৰি আপুনি সন্ধিয়া 6 বজাৰ পৰা ধৰি ৰাতিপুৱা 6 বজালৈকে আপুনি যদি তাক ডাৰ্ক কৰি ৰাখিব বিচাৰে তেনেহ'লে আপুনি এইটো শিডিউল লগাব পাৰে যদি আপুনি এনি টাইমে তাক ডাৰ্ক মোড কৰি ৰাখিব বিচাৰিছে তেনেহ'লে আপুনি এই শিডিউল অপশ্যনটো অফ কৰি দিব পাৰে যেহেতু চিম্পলি ভাল পাওঁ মই ডাৰ্ক মোডেই গতিকে তাক মই চিম্পলি বৰ্তমান ডাৰ্ক মোড কৰি ৰাখিছোঁ তাৰ লগে লগে দেখিছে মই যিটো আপোনাক খুলি দেখাইছিলোঁ ফাইল মেনেজাৰ তাক মই আকৌ খুলি দেখাইছোঁ ফাইল মেনেজাৰ দেখিবলৈ পাইছে বৰ্তমান এতিয়া মোৰ বাকী গোটেইখিনি পোৰ্চন এতিয়া বৰ্তমান ব্লেক হৈ গৈছে অৰ্থাৎ ডাৰ্ক হৈ গৈছে আৰু বাকী যিবিলাক সৰু সুৰা এলিমেণ্ট আছে সেইখিনিহে হোৱাইট হৈ আছে যিখিনি নেকি আপোনাৰ চকুৰ ওপৰত কোনো ধৰণৰ তেনেকুৱা প্ৰভাৱ নেপেলায় যিটো দেখুৱাইছিলোঁ আপোনালোকক নোটপেড এতিয়া দেখিবলৈ পাইছে নোটপেডটো যিটো সময়ত আপোনাৰ হোৱাইট হৈ আছিল এতিয়া সেই ক্ষেত্ৰত বৰ্তমান সময়ত ই ব্লেক স্ক্ৰীনলৈ পৰিৱৰ্তন হৈ গৈছে ডাৰ্ক মোড অন কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে আপোনাৰ স্মাৰ্টফোন ডিভাইচটো আগতকৈ বেছি ষ্টাইলিছ আৰু প্ৰফেশ্যনেল যেন লাগিছে কিন্তু ডাৰ্ক মোডৰ কাম ইমানতে শেষ হোৱা নাই আপোনাৰ ছেটিংছত গৈ আপুনি যিটো মই ডাৰ্ক অপশ্যনৰ কথা কৈছিলোঁ ডাৰ্ক মোড অপশ্যনৰ কথা সেই ডাৰ্ক মোড অপশ্যনটো অ'কে কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনটোতো গোটেই আপোনাৰ যোনখিনি তাৰ ইণ্টাৰফেচ আছে গোটেইখিনিতো ডাৰ্ক হৈ যায় কিন্তু সকলো এপছতে আপোনাৰ এই ছুইচটোৱে কাম নকৰে ফৰ এক্সাম্পল মই এতিয়া আপোনাক যিহেতু আমি বেছিকৈ ব্ৰাউজ কৰিবৰ কাৰণে বৰ্তমান সময়ত গুগল ক্ৰমে ইউজ কৰোঁ যিহেতু আগতে বহুতে ইউচি ব্ৰাউচাৰ ইউজ কৰিলে আৰু বৰ্তমান সময়ত ইণ্ডিয়াত যিহেতু ইউচি ব্ৰাউচাৰ বেণ্ড হৈছে গতিকে বৰ্তমান সময়ত আমি গুগল ক্ৰম ইউজ কৰোঁ আৰু গুগল ক্ৰম খোলাৰ লগে লগে দেখিছে আপোনাৰ মোবাইলৰ ডাৰ্ক মোড ছুইচ ইনেবল থকাৰ পিছতো আপোনাৰ ইয়াত দেখিবলৈ পাইছে এইটো বৰ্তমান এতিয়াও ইয়াত হোৱাইট হৈয়ে আছে এইটো কামে আপুনি ব্লেক কৰিবলৈ হ'লে কি কৰিব লাগিব চিম্পলি আপুনি 3 ডটত ক্লিক কৰিব আৰু তাত গৈ আপুনি ছেটিংছ অ'কে কৰিব ছেটিংছ অ'কে কৰাৰ পিছত আপুনি চিম্পলি ইয়াত থিমছত যাব আৰু থিমছত গৈ আপুনি ছিষ্টেম ডিফল্ট কৰিব যদি আপোনাৰ ফোনটো ডাৰ্ক মোড হৈ থাকে আছে এইটো সময়ত তেনেহ'লে আপোনাৰ এই গুগল ক্ৰমৰ যিটো থিম এই থিমটো বৰ্তমান সময়ত ডাৰ্ক হৈ যাব আৰু যদি আপুনি তাক এক্সটাৰ্নেলি ডাৰ্ক কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ফোনত এইটো আপোনাৰ এনি টাইম আপোনাৰ গুগল ক্ৰমটো ডাৰ্ক হৈ থাকিব মানে আপোনাৰ ফোনত যি ডাৰ্ক মোড ছুইচ আছিল সেই ছুইচৰ লগত এই গুগল ক্ৰমৰ ডাৰ্ক মোড কোনো লেনদেন নাই আপুনি তাক এক্সটাৰ্নেলিও আপুনি ডাৰ্ক কৰি ৰাখিব পাৰে এতিয়া আপোনালোকে দেখিবলৈ পাব যেনেকৈ আগতে তাৰ বাকীখিনি এলিমেণ্ট হোৱাইট হৈ আছিল এতিয়া বৰ্তমান টেক্সট এলিমেণ্টক বাদ দি বাকী গোটেইখিনি পোৰ্চন আপোনাৰ ব্লেকলৈ কনভাৰ্ট হৈছে এনেকৈ ধৰি লওক আপোনাৰ আৰু কিছুমানে যিহেতু আমি ইউটিউব চাওঁ বেছিকৈ ইউটিউবটো যদি আপুনি খোলে তাতো দেখিবলৈ পাব আপোনাৰ গোটেই পোৰ্চনখিনি হোৱাইট হৈ থাকিব তাক আপুনি ডাৰ্ক থিম ইনেবল কৰিবলৈ হ'লে চিম্পলি আপুনি ছেটিঙত যাব তাৰপিছত ওপৰত থকা জেনেৰেল অপশ্যনটো ছিলেক্ট কৰিব তাৰপিছত তললৈ আহিব আৰু তললৈ আহোঁতে 3 নম্বৰ অপশ্যন দেখা পাইছে আপুনি ডাৰ্ক থিম তাক আপুনি চিম্পলি ইনেবল কৰিব ইনেবল কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে যি আপোনাৰ ইউটিউবৰ যোনটো ইণ্টাৰফেচ আছিল তাৰ হোৱাইট ইণ্টাৰফেচ সেইটো নাইকিয়া হয় বৰ্তমান আপোনাৰ সন্মুখত এটা ব্লেক ইণ্টাৰফেচ খুলি ওলাব আৰু আগতকৈ ইয়াক বেছি ষ্টাইলিছ আৰু প্ৰফেশ্যনেল যেন লাগিব এনেকৈ আৰু কিছুমান এপ যেনেকৈ আপোনাৰ জিমেইল এই জিমেইল এপছত কিন্তু আপোনাৰ সেই ডাৰ্ক থিম ইনেবল নহ'ব এই ডাৰ্ক থিম ইনেবল যদি আপুনি ডাৰ্ক থিমৰ কাৰণে আপোনাৰ ছেটিংছটো খুলি দেখাইছোঁ ইয়াত জেনেৰেল ছেটিংছত খুলি দেখাইছোঁ ইয়াত আপোনাৰ কোনো ধৰণৰ তেনেকুৱা ডাৰ্ক থিমৰ অপশ্যন নাই যদি আপুনি জিমেইলটো ডাৰ্ক থিমৰ ফিল্ডছ ল'ব বিচাৰিছে তেনেহ'লে চিম্পলি আপুনি
ক্ৰোম ব্ৰাউজাৰত যাব তাত গৈ আপুনি জিমেইল টাইপ কৰি জিমেইল যদি তাত আপুনি লগইন কৰি জিমেইল চলাই তেনেহ'লে তাত আপুনি ডাৰ্ক থিমৰ যোনটো আপোনাৰ এক্সপিৰিয়েঞ্চ তাত সেইটো ল'ব পাৰিব এতিয়া সিম্পলি ইয়াৰ পৰা মই বেক হৈ গৈছোঁ তাৰপিছত আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই মেছেঞ্জাৰ এপত কিন্তু আপোনাৰ ফোনৰ সুইচ ডাৰ্ক থিমলৈ এনেবল কৰাৰ লগে লগে আপোনাৰ দেখিছে মেছেঞ্জাৰটো সম্পূৰ্ণৰূপে আপোনাৰ টোটেলি ব্লেক হৈ যাব তাৰপিছত তেনেকৈ মই ইনষ্টাগ্ৰামৰ কথা ক'বলৈ ওলাইছোঁ তাৰ আগতে মই ছেটিংছত গৈ পুনৰ যি সেই ডাৰ্ক মোড চুইচ আছে তাক মই অফ কৰি পেলাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়া দেখিবলৈ পাব আপোনালোকে ইনষ্টাগ্ৰামটো দেখিছে বৰ্তমান তাৰ গোটেই পৰ্চনখিনি হোৱাইট আছে আৰু যোনবিলাক টেক্সট এলিমেণ্ট হওক বা ফটো আছে তাক বাদ দি বাকী যোনবিলাক পৰ্চন আছে সেইখিনি বৰ্তমান সময়ত হোৱাইট হৈ আছে ইয়াক আপোনালোকে ব্লেক কৰিব হ'লে সিম্পলি আগৰ নিচিনাই আপোনালোকে ছেটিংছত যাব ছেটিংছত গৈ আপোনালোকে সিম্পলি তাত থকা ডাৰ্ক মোড যিটো অপশ্যন আছে তাক অ'কে কৰিব সেইটো অ'কে কৰাৰ লগে লগে দেখিবলৈ পাব আপোনালোকৰ যিটো ইনষ্টাগ্ৰামৰ আগৰ হোৱাইট পৰ্চন আছিল সেইটো টোটেলি ব্লেক হৈ গৈছে এনেকৈ আপোনাৰ ফোনৰ যিবিলাক এপছ আছে যিবিলাক নেকি ডাৰ্ক থিম ছাপোৰ্ট আছে সেইবিলাক আপুনি হোৱাইটৰ পৰা ডাৰ্ক কৰিব পাৰিব আৰু যাৰ ফোনত নেকি ডাৰ্ক মোডটো ছাপোৰ্ট নাই তেওঁলোকে কি কৰিব তেওঁলোকে সিম্পলি প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব সেই এপটোৰ নাম হৈছে ডাৰ্ক মোড ফৰ এপছ এণ্ড ফোন UI নাইট মোড হেতুক আপোনালোকে সিম্পলি ডাউনলোড কৰি আপোনাৰ ফোনত ইনষ্টল কৰি তাক ওপেন কৰিব সিম্পলি ওপেন কৰাৰ পিছত মোৰ যেহেতু অলৰেডি নাইট মোড হৈয়ে আছে তাৰ কাৰণে মোৰ ইয়াত ব্লেক দেখাইছে আপোনালোকে তাক সিম্পলি নাইট মোড কৰি আপুনি তাক ওকে কৰিব যেহেতু মোৰ ফোনত সেই এপছটোৱে কাম নকৰে যেহেতু অলৰেডি মোৰ ফোনত ডাৰ্ক মোড ছাপোৰ্ট আছে গতিকে এই এপছটোৱে মোৰ ফোনত কাম কৰা নাই গতিকে যিসকলৰ ফোনত নেকি ডাৰ্ক মোড ছাপোৰ্ট নাই তেওঁলোকে এই এপছটো ইনষ্টল কৰি তেওঁলোকৰ অল এলিমেণ্টছ এনেকৈ মোৰ ফোনটোত তেতিয়া যেনেকৈ আপোনালোকক মই দেখালোঁ ডাৰ্ক মোড ছাপোৰ্ট কৰি ডাৰ্ক মোড কৰি তেনেকৈ আপোনাৰ ফোনত তেনেকৈ ডাৰ্ক মোডটোৱে কাম কৰিব তাৰপিছত আপুনি ইয়াত সিম্পলি চুইচ কৰি আপুনি তাক ডাৰ্ক মোডলৈ কনভাৰ্ট কৰিব পাৰিব এনেকৈ আপোনালোকে আপোনাৰ স্মাৰ্টফোনটোক ডাৰ্ক মোডলৈ কনভাৰ্ট কৰি এতিয়া দেখিছে মোৰ প্লে ষ্ট'ৰটোক যদি মই ডাৰ্ক কৰিব বিচাৰোঁ সিম্পলি আপুনি ইয়াত থ্ৰী ডটত যাব থ্ৰী ডটত গৈ সিম্পলি আপুনি ছেটিংছত যাব ছেটিংছত যোৱাৰ পিছত এইটো থিম আছে থিমটোত গৈ আপুনি সিম্পলি ডাৰ্ক কৰিব নহ'লে ছেট বাই বেটাৰী চাৰ্ভাৰ কৰি দিব পাৰে মই ডাৰ্ক কৰি ৰাখিছোঁ ডাৰ্ক কৰি দিয়াৰ লগে লগে দেখিছে মোৰ গোটেইখিনি এলিমেণ্ট ব্লেক হৈ গৈছে এনেকৈ আপুনি আপোনাৰ স্মাৰ্টফোন ডিভাইচটোত আপুনি ব্লেক স্ক্ৰীন ফিচাৰ্ছ অন কৰি আপোনাৰ চকুজুৰি ষ্টেজৰ পৰা ৰক্ষা দিয়াৰ লগতে আপোনাৰ যি মোবাইলৰ বেটাৰী আছে সেই বেটাৰীটোৰ লাইফটো আপুনি ইনক্ৰিজ কৰিব পাৰিব লগতে আপুনি বহুত দেৰি মোবাইল চলোৱাৰ ফলত আপোনাৰ মোবাইলত যি হিট জেনেৰেট হয় সেই হিট জেনেৰেটটো আপুনি বহুত পৰিমাণে তাক ডিক্ৰিজ কৰিব পাৰিব ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট ভাল পালে আৰু ইয়াৰ পৰা উপকৃত হ'ব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু তলত থকা কমেণ্ট বক্সত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব টিকটক ইউজাৰসকলৰ বাবে এটা ভাল খবৰ আকৌ ঘূৰি আহিছে টিকটক অন্য এক নতুন ৰূপত কি এই নতুন ৰূপ জানিবলৈ হ'লে ইয়াত ক্লিক কৰক এনেকুৱা ধৰণৰ টেকনিকেল ৰিলেটেড যিকোনো ভিডিঅ' চাই থাকিবৰ কাৰণে সদায় সংযোগ হৈ থাকিব মোৰ চেনেল টেকনিকেল সহায়ৰ সৈতে পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত উপজামতি সুগন্ধত আমোল মন মোৰ চেনেল টেকনিকেল সহায় চিৰচেনেহী মোৰ ভাষা জননী জয় অসম Every single day